প্ৰথম কুৱেশ্যনটো কি দিয়া হৈছে আপোনালোকে চাব ইয়াত দিছে যে যদি BAD 7 হয় আৰু SAP 9 হয় তেন্তে BAN কি হ'ব তে আমাৰ এই প্ৰশ্ন কৰিছে আমাৰ BAN কিনো হ'ব তে প্ৰথমে জানিব লাগিব BAD 7 কেনে ধৰণে হ'ল বা SAP 9 কেনে ধৰণে হ'ল আমি প্ৰথমে জানিব লাগিব তে তাৰ কাৰণে আপোনালোকে কি কৰিব প্ৰথমতে B টো আমাৰ কি নম্বৰ থাকে B টো থাকে আমাৰ 2 নম্বৰত A টো থাকে 1 নম্বৰত D টো থাকে আমাৰ 4 নম্বৰত এনে ধৰণে দিয়াৰ পাছত আপোনালোকে কি কৰিব গোটেইখিনি মাজতে আপোনালোকে যোগ কৰি দিব যোগ কৰি দিয়াৰ পিছত কি হ'ব 4 1 5 5 2 কিমান হ'ব 5 2 হ'ব 7 এনে ধৰণৰ আমি এই 7 টো পাব পাৰো নহয় জানো এতিয়া যদি আপোনালোকে আৰু এটা কৰিছে S টো আমাৰ কিমান নম্বৰত থাকে S টো থাকে আমাৰ 19 নম্বৰত A টো থাকে আমাৰ 1 নম্বৰত P টো থাকে আমাৰ কিমান নম্বৰত থাকে P টো থাকে আমাৰ 16 নম্বৰত যদিহে আমি এই তিনিটা যদি যোগ কৰি দিও তেতিয়া আমাৰ কিমান হ'বগে 36 হ'বগে কিন্তু ইয়াত কিমান দিয়া আছে ইয়াত দিয়া আছে 9 এটা 36 টো আমি 9 কেনে ধৰণে কৰিম অৰ্থাৎ এটো আমাৰ ভুল পদ্ধতিৰ হৈ আছে এতিয়া আমি ইয়াৰ শুদ্ধ পদ্ধতিটো কি আমি তাক জানোৱা হওক এতিয়া এটো আমি কেনে ধৰণে কৰিব B টো আমাৰ কেই নম্বৰত থাকে B টো থাকে আমাৰ 2 নম্বৰত ঠিক আছে A টো থাকে আমাৰ 1 নম্বৰত আৰু D টো থাকে আমাৰ 4 নম্বৰত বুজি পাৰিলে এতিয়া আমি গোটেই গিটা আমি কি কৰিম যোগ কৰি দিম ঠিক আছে যোগ কৰি দিয়া পিছত আমাৰ কিমান হ'ব 7 হ'ব বুজিব পাৰিলে এনে ধৰণে আপোনালোকে পাতিলে তাৰ পিছতো কেনে ধৰণে 9 দিয়া আছে তে এইটো আপোনালোক কনফিউজ লাগিব পাৰে তে এই 9 টো আপোনালোক কেনে ধৰণে উলিয়াব যেহেতু S টো আমাৰ কিমান নম্বৰত থাকে লেটাৰ 19 নম্বৰ লেটাৰত থাকে A টো থাকে 1 নম্বৰত P টো থাকে 16 নম্বৰত এতিয়া এইটোনো 9 টো কেনে ধৰণে আপোনালোকে 9 বনাব যেতিয়া আপোনালোকে এনে ধৰণে দুটা সংখ্যা যেতিয়া আপোনালোকে পাব কি কৰিব এই দুটা সংখ্যাৰ মাজতো আপোনালোকে যোগ কৰি দিব অৰ্থাৎ যেহেতু আমাৰ ইয়াত 19 আছে 19 টো এতিয়া দুটা সংখ্যা আছে এই দুটা সংখ্যাৰ মাজত যোগ কৰিব লাগিব এক এটা পাতি যোগ কৰিব 9 এনে ধৰণে ভাঙি দিব ভাঙি দিয়া পিছত তাৰ পিছত কি আছে 1 টো আছে আকৌ ইয়াৰ লগত যোগ কৰি পেলাই আকৌ 1 টো পাতি দিম তাৰ পিছত ইয়াত আকৌ দুটা সংখ্যা আছে দুটা সংখ্যা পাব কি কৰিব দুটা সংখ্যাকো আকৌ এনে ধৰণে ভাঙি পেলাই পাতি দিব বুজিব পাৰিলে এতিয়া আপোনালোকে এই গোটেইখিনি আপোনালোকে কি কৰিব যোগ কৰিব লাগিব তে গোটেইখিনি যদি যোগ কৰে কিমান হ'ব 18 হ'ব আপোনালোকে যোগ কৰি চাব পাৰে 18 হ'ব এতিয়া আমি পালো 18 কিন্তু আমি উলিয়াব লাগিছিলে 9 উলিয়াব লাগিছিলে এতিয়া আমি কি পালো 18 পালো তে 18 টো আমি কেনে ধৰণে 9 বনাম তেতিয়া মই কি কৰিব এই যেহেতু আপোনালোকে ইয়াত দুটা সংখ্যা পালো এই দুটা সংখ্যাৰ মাজত কি কৰিব আমি যোগ কৰি দিম দুটা সংখ্যাৰ মাজত আমি যোগ কৰি দিম অৰ্থাৎ 1 আৰু 8 যোগ কৰি দিম যোগ কৰি দিয়াৰ পিছত কিমান হ'ব 9 হ'ব নহয় জানো আমি এনে ধৰণৰ এই 9 টো এনে ধৰণে আমি পাব পাৰো বুজিব পাৰিলে চাগে কোনো ধৰণৰ কনফিউজ হোৱা নাই যেতিয়া আপোনালোকে এনে ধৰণে দুটা সংখ্যা পাব অৰ্থাৎ 19 হওক বা 12 হওক বা 11 হওক তো যেতিয়া আপোনালোকে দুটা সংখ্যা পাব দুটা সংখ্যা পালে আপোনালোকে এই দুটা সংখ্যাৰ মাজতে যোগ কৰি দিব তেতিয়া আপোনালোকে এনে ধৰণে এনসাৰটো উলাব পাৰিব এতিয়া আমি পাছত আমাৰ যোনটো উলিয়াব আছে BAN তে এই BAN টো আমি উলিয়াৱা হওক এতিয়া এই B টো আমাৰ কি নম্বৰত থাকে B টো থাকে 2 নম্বৰত A টো থাকে আমাৰ 1 নম্বৰত N টো আমাৰ কি নম্বৰত থাকে N টো থাকে আমাৰ 14 নম্বৰত এটা আমি কি কৰিব লাগিব এটা আমি এই দুটা আমি সিঙ্গল নম্বৰ পালো কিন্তু ইয়াত ডাবল নম্বৰ পালো তে ডাবল নম্বৰ পালে কি কৰিব লাগিব তাৰ লগত আমি যোগ কৰিব লাগিব তে প্ৰথমতে আমি সিঙ্গল নম্বৰখিনি পাতি লৈছো 2 যোগ 1 যোগ ইয়াত ডাবল নম্বৰ আছে হেকাৰণে আমি ইয়াক ভাঙি পেলাই 1 পাতিলো আকৌ যোগ কৰি আমি ইয়াত 4 পাতিলো তে আমি এই গোটেই গিটা আমি যোগ কৰি দিব লাগিব কিমান হ'ব 4 4 1 5 5 1 6 7 আৰু 8 ইয়াৰ এনসাৰ কিমান হ'ব প্ৰশ্নবোধৰ জায়গাত 8 হ'ব তে প্ৰশ্ন আমাৰ অপচন সমূহৰ ভিতৰত কোনটো আছে হ'ব অপচন নম্বৰ 8 দিয়া আছে 8 টো এনে ধৰণে আপোনালোকে এনসাৰ সমূহ কিমান দিয়া আছে 8 দিয়া আছে যেহেতু আশা কৰো বুজি পালে চাগে কেনে ধৰণে আপোনালোকে এনে ধৰণৰ কুৱেশ্যন সমূহ এনসাৰ উলিয়াব লাগে কোন ধৰণৰ কনফিউজ হোৱা নাই যদি আপোনালোকৰ কিবা খেলিমিলি লাগি আছে তেতিয়া হলে আপোনালোকে কুৱেশ্যন নম্বৰটো দি আপোনালোকে কমেন্ট কৰি জনাই দিব মই নেক্সট ভিডিওত আপোনালোকক আকৌ এবাৰ বুজাই দিব কাৰণে চেষ্টা কৰিম এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটো লৈ আগবাঢ়িছো এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 2 নম্বৰত এটা কি কৰিছে শৃংখলা বুধক শৃংখলাটো প্ৰশ্নবোধক স্থানত কি বহিব বাছি উলিয়াব দিছে এতিয়া এই শৃংখলাটো যেহেতু শৃংখলা চলি আছে এই শৃংখলাটো প্ৰশ্নবোধক স্থানত কি বহিব আমি তাক উলিয়াব লাগে তে এনে ধৰণৰ কোৱেশ্যন সমূহ আপোনালোকে দেখিলেই আপোনালোকে এনসাৰ উলিয়াব পাৰিব লাগিব তেতিয়াহে আপোনালোক কম সময়ৰ ভিতৰত এনসাৰ সমূহ ওলাব এনেকুৱা নহয় যে আপোনালোকে সহজ পাই আছে কাৰণে আপোনালোকে নকৰিব কিন্তু
কোডিং ডিকোডিঙত আপোনালোকৰ বহুত কেইটা পদ্ধতি আছে বহুত কেইটা মেথড আছে আপোনালোকে সেয়ে কোডিং ডিকোডিঙত আপোনালোকে যিমান পায় সিমান আপোনালোকে প্ৰেক্টিছ কৰি থাকিব লাগিব আপোনালোকে ক'ব নোৱাৰে যে কোনটো কুৱেশ্যন কেনে ধৰণে আহিব পাৰে কোডিং ডিকোডিঙত বহুতখিনি পদ্ধতি থাকে কেনে ধৰণে উলিয়াব পাৰে নাম্বাৰত উলিয়াব পাৰি আৰু ধৰি লওক লেটাৰসমূহ চাই পেলাই আপোনালোকে ইয়াৰ উত্তৰসমূহ উলিয়াব পাৰে এতিয়া যেহেতু আমাৰ এই শৃংখলাটো দিছে এই শৃংখলাটো এতিয়া আমি কেনে ধৰণে উলিয়াম এতিয়া এই শৃংখলাটো আপোনালোকে দেখিলে আপোনালোকে এনসাৰ উলিয়াব পাৰিব যেহেতু আপোনালোকে যদি চাই প্ৰথমৰ P2 আৰু লাষ্টৰ H2 এইটো অতৰাই পেলাই আপোনালোকৰ ইয়াৰ পাছৰ শব্দটো লিখা হৈ আছে হয়নে আপোনালোকে এবাৰ চেক কৰি চাব পাৰে ইয়াৰ পাছৰ শব্দটো লিখা হৈ আছে এতিয়া তাৰ পাছৰ শব্দটো ঠিক তেনে ধৰণে প্ৰথমৰ E2 আৰু পাছৰ P2 এই প্ৰথমৰ এটা আৰু লাষ্টৰ পিনৰ পৰা এটা লেটাৰ অতৰাই পেলাই ইয়াৰ তাৰ পাছৰখিনি লিখা হৈ আছে এতিয়া ইয়াত কিনো দিয়া আছে ইয়াতো আমি কি লিখিম প্ৰথমতে কি কৰিম অতৰাই দিম অৰ্থাৎ n টো আঁতৰি যাব আৰু পিছৰ পৰা a টো আঁতৰি যাব কি থাকিব T A G আৰু R এই চাৰিটা লেটাৰ থাকিব এই চাৰিটা লেটাৰ কোনটো অপচন আছে অপচন নম্বৰ B আছে দেখা পালে কেনে ধৰণে এনসাৰটো উলিয়ালো আপোনালোকে এনে ধৰণৰ কুৱেশ্যনসমূহ দেখা লগে লগে আপোনালোকে এনসাৰসমূহ উলিয়াব পাৰিব লাগিব এনে ধৰণে আশা কৰোঁ বুজিব পাৰিলে এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 3 নম্বৰ প্ৰশ্নটোত কি কৈছে আপোনালোকে চাওক তলত দিয়া অমিলটো বাছি উলাব দিছে এতিয়া আমাৰ এই চাৰিটা অপচন আছে যেহেতু এই চাৰিটা অপচনৰ ভিতৰত এটা আমাৰ ভুল আছে সেই ভুলটো আমি বাছি উলিয়াব লাগে এতিয়া এই ভুলটো আপোনালোকে কেনে ধৰণে বাছি উলিয়াব এই উলিয়াব হলে আপোনালোকে এটা কাম কৰিব লাগিব যে ইয়াত যিখিনি লেটাৰসমূহ আছে লেটাৰখিনি নাম্বাৰসমূহ উলিয়াব লাগিব এই নাম্বাৰখিনি উলিয়াই পেলাইহে আমি গম পাম যে কোনটো শুদ্ধ হৈ আছে বা কোনখিনি ভুল হৈ আছে এতিয়া কিনে ধৰণে কৰিব প্ৰথমতে মই তলৰ পৰা আৰম্ভ কৰিছোঁ ডি টোৰ পৰা আৰম্ভ কৰিব প্ৰথমতে কি আছে O আছে মই এনে ধৰণে পাতি লৈছোঁ তাৰ পিছত আপোনালোকক গোটেইখিনি ভালদৰে বুজাই দিম O Q S U আৰু W আছে এতিয়া O টো আমাৰ কিমান নম্বৰত থাকে O টো থাকে আমাৰ 15 নম্বৰত থাকে এতিয়া Q টো 17 নম্বৰত থাকে ঠিক আছে S টো আমাৰ কিমান নম্বৰত থাকে S টো থাকে 19 নম্বৰত U টো থাকে আমাৰ 21 নম্বৰত থাকে U টো থাকে 21 নম্বৰত W টো থাকে আমাৰ 23 নম্বৰত বুজিব পাৰিলে 23 নম্বৰত থাকে W টো এতিয়া এইখিনি আপোনালোকে এই শৃংখলাখিনি আপোনালোকে চাব এই শৃংখলাখিনি আপোনালোকে কেনে ধৰণে পাতা হৈ আছে ইয়াত যদি আপোনালোকে চাই এইটো 15 হয় এই 15 পৰা 17 পাবলৈ আপুনি কি কৰিব লাগিব +2 কৰিব লাগিব নহয় জানো এই 17 পৰা 19 পাবলৈ কিমান কৰিব লাগিব +2 ইয়াতো কৰিব লাগিব 19 পৰা 21 কেনে ধৰণে পাব ইয়াতো +2 কৰিলে আমি 21 টো পাওঁ 21 পৰা 23 পাবলৈ ইয়াতো আমি +2 কৰিব লাগিব অৰ্থাৎ আমি যিখিনি নাম্বাৰ পালো অৰ্থাৎ লেটাৰসমূহৰ পৰা আমি যিখিনি নাম্বাৰ পালো সেই নাম্বাৰখিনি আপোনালোকে কি কৈছে +2 কৈ আপোনালোকৰ এই শৃংখলাটো পাতা হৈ আছে এতিয়া আমি এইটো গম পালো এতিয়া আমি ডি টো আমি গম পালো যে +2 কৈ এনে ধৰণে পাতা হৈ আছে এতিয়া আমি সি টো আমি এনে ধৰণে পাতি পেলাই চাওঁ এতিয়া আমি সি টো পাতিম C E G I আৰু K এতিয়া সি টো আমাৰ কিমান নম্বৰ থাকে সি টো 3 নম্বৰত E টো থাকে 5 নম্বৰত G টো থাকে আমাৰ 7 নম্বৰত I টো থাকে 9 নম্বৰত K টো থাকে আমাৰ 11 নম্বৰত অৰ্থাৎ ইয়াতো যদি আপোনালোকে চাই এই শৃংখলাটোতো আপোনালোকে পাব 2 কৈ আমাৰ যোগ হৈ আছে 3 পৰা 5 পাবলৈ 2 যোগ কৰিম 5 পৰা 7 পাবলৈ ইয়াতো 2 যোগ কৰিব লাগে 9 পাবলৈ ইয়াতো 2 যোগ কৰা হৈছে 9 পৰা 11 পাবলৈ অৰ্থাৎ 2 যোগ কৰা হৈছে অৰ্থাৎ ইয়াতো আমি সেম পালো 2 যোগ কৰা হৈছে ঠিক আছে এতিয়া আমি বি টো এনে ধৰণে কৰি চাওঁ এতিয়া আমি বি টো কৰি চাব লাগিব যেতিয়া আমি গম পাম যে ইয়াৰ পিছত বি টো শুদ্ধ হ'ব নে বা এ টো শুদ্ধ হ'ব এতিয়া বি টো যদি আমি পাতি লওঁ এনে ধৰণে পি আৰু আৰ টি ভি আৰু এক্স এতিয়া পি টো আমাৰ কিমান নম্বৰত থাকে পি টো থাকে আমাৰ 16 নম্বৰত আৰ টো থাকে 18 নম্বৰত টি টো থাকে আমাৰ 20 নম্বৰত ভি টো থাকে আমাৰ 22 নম্বৰত এক্স টো থাকে আমাৰ 24 নম্বৰত ঠিক আছে এনে ধৰণে পাতিলো পাতাৰ পিছত আপোনালোকে চাব শৃংখলাটো কেনে ধৰণে দিয়া হৈ আছে 16 পৰা 18 লৈ কি হৈছে +2 হৈছে 18 পৰা 20 +2 এইটো পৰা +2 এইটো পৰা +2 অৰ্থাৎ ইয়াতো আমাৰ সেম শৃংখলাটো চলিছে অৰ্থাৎ আমি কি পালো ডি টো আমাৰ +2 শৃংখলা চলিল সি টো আমাৰ +2 শৃংখলা চলিল আৰু বি টো আৰু এতিয়া আমি কৰি পালো বি টো এই বি টো আমাৰ সেম শৃংখলা চলিল +2 এনে ধৰণে শৃংখলাটো চলি গ'ল অৰ্থাৎ আমি কি পালো এই এ টো আমাৰ ৰং হ'ব নে ৰাইট হ'ব আমি পাতি চালে আমি গম পাম যে এ টো আমাৰ কি ধৰণে শৃংখলা চলি আছে ইয়াত 2 যোগ কৰা হৈছে নে 3 যোগ কৰা হৈছে আমি পাতি চাওঁ এতিয়া প্ৰথমত কি আছে এম আছে এম টো পাতিলো এম পি আৰ টি আৰু ভি এতিয়া এম টো কিমান নম্বৰত থাকে এম টো থাকে আমাৰ 13 নম্বৰত পি টো থাকে 16 আৰ টো 18 টি টো থাকে 20 ভি টো থাকে আমাৰ কিমান নম্বৰ 22 নম্বৰত থাকে
ঠিক আছে এতিয়া আপোনালোকে ইয়াত যদি এইটো শৃংখলা যদি আপোনালোকে মন কৰে যদি আপোনালোকে চাই 13 পৰা 16 পাবলৈ কিমান কৰিবলৈ +3 গম পালে আৰু এইটো 16 পৰা 18 হ'বলৈ +2 18 পৰা 20 +2 20 পৰা 22 +2 অৰ্থাৎ এই তিনিটাতে +2 হৈ আছে কিন্তু প্ৰথমটোতে +3 হৈ আছে অৰ্থাৎ আমি কি গম পালো যে অপচন নম্বৰ এ টো অমিল হৈ আছে কাৰণ তিনি ইয়াত 13 আছে ইয়াত আছে 16 অৰ্থাৎ 3 প্লাস কৰিবলগীয়া হৈছে সেই কাৰণে আমি গম পালো যে অপচন নম্বৰ এ টো হৈ যাব আমাৰ ৰাইট আনসাৰ যেহেতু আমাৰ অমিলটো বাছি উলিয়াব দিছিলে তে অমিলটো আমি বাছি পালো অপচন নম্বৰ এ টো হৈ যাব আশা কৰো বুজিও পাৰিলে যদি কিবা অসুবিধা হৈছে তেতিয়া হলে আপোনালোকে কমেন্ট কৰি জনাব মই তাৰ পাছত ভিডিওটো আপোনালোকক জনাই দিব কাৰণে চেষ্টা কৰিম যদি এই ভিডিও চাই ভাল পাইছে ভিডিওটো এটা লাইক কৰক আৰু এনে ধৰণৰ প্ৰশ্নসমূহ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আমি তাৰ পাছত প্ৰশ্নটোলৈ আগবাঢ়িছো এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো 4 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চাওক প্ৰথমতে যদি চাই আপোনালোকে বেংকৰ বিপৰীতে কি দিয়া আছে FERO লিখা হয় তেন্তে CLERK বিপৰীতে কি লিখা হ'ব এতিয়া আমি প্ৰথমে জানিব লাগিব এই শব্দটো কেনে ধৰণে এই শব্দটো লিখা হ'ল এতিয়া প্ৰথমে আপোনালোকে এনে ধৰণে পাতি ল'ব লাগিব B A N আৰু K পাতিলো তাৰ পাছৰ শব্দটো আমি ইয়াৰ লগতে এনে ধৰণে পাতিম F E R আৰু O এনেধৰণে পাছত লগতে মই পাতি দিলো এতিয়া আপোনালোকে মন কৰিব এই B পৰা F পাবলৈ যে প্ৰথমতে চাব লাগিব যেহেতু আমি এই B পৰা F তে B পৰা F পাবলৈ আমাৰ কেই নম্বৰত থাকে B টো থাকে আমাৰ 2 নম্বৰত থাকে F টো কিমান নম্বৰত থাকে F টো থাকে আমাৰ 6 নম্বৰত থাকে বুজিব পাৰিলে তে এই 2 পৰা 6 পাবলৈ মাজত কিমানখিনি গ্যাপ থাকিল 4টা গ্যাপ থাকিল এই 4টা কি হৈছে ইয়াত প্লাস হৈছে 4টা লেটাৰ ইয়াত প্লাস হৈ পেলাই F টো পালো বুজিব পাৰিলে তাৰ পাছত A আছে তে A টো আৰু E টো মাজত কেনে ধৰণৰ সম্পৰ্ক আপোনালোকে চাওক A টো থাকে আমাৰ কিমান নম্বৰত থাকে 1 নম্বৰত যেহেতু আমি সকলোৱে জানো A টো থাকে আমাৰ 1 নম্বৰত E টো আমাৰ কিমান নম্বৰত থাকে E টো থাকে আমাৰ 5 নম্বৰত এই 1 ৰ পৰা 5 পাবলৈ এতিয়া মাজত কিমানখিনি গ্যাপ থাকিলে মাজত আমি লেটাৰ থাকিল কেটা 4টা লেটাৰ থাকিলে অৰ্থাৎ ইয়াটো +4 কৰা হ'ল বুজিব পাৰিলে তাৰ পাছত আছে আমাৰ N টো তে আমাৰ N টো কিমান নম্বৰত থাকে N টো থাকে আমাৰ 14 নম্বৰত তে এই N টো পৰা আমি কি চাব লাগিব R টো চাব লাগিব R টো কিমান নম্বৰত থাকে R টো থাকে আমাৰ 18 নম্বৰত তে এই 4 লগত আমি কিমান যোগ কৰিব লাগিব 18 পাবলৈ ইয়াতো আমি কি কৰিব লাগিব 4 এটা যোগ কৰিব লাগিব তেতিয়া আমি 18 টো পাম বুজিব পাৰিলে তাৰ পিছত আছে আমাৰ K টো তে K পৰা O টো পাবলৈ আমি কি কৰিব লাগিব এই K টো থাকে আমাৰ 11 নম্বৰত থাকে তে O টো কিমান নম্বৰত থাকে O টো থাকে আমাৰ 15 নম্বৰত থাকে তে এই 11 পৰা 15 পাবলৈ আমি কি কৰিব লাগিব 4টা লেটাৰ আমি ইয়াত যোগ কৰিলে আমি কি পাওঁ O টো আমি পাওঁ অৰ্থাৎ আমি কি গম পালো ইয়াত +4 কৰি অৰ্থাৎ মাজত 4টা আখৰ এৰি তাৰ পাছৰ আখৰটো লিখি পেলাই ইয়াত কোড ভাষাটো বনোৱা হৈছে বুজিব পাৰিলে ইমানখিনি কোনটো কিবা যদি কনফিউজ হৈছে আপোনালোকে কমেন্ট কৰিব এতিয়া তাৰ পাছত আমাৰ যেটো শব্দ দিছে এতিয়া এই শব্দটো আমি এনে ধৰণে এই সংকেততে আমি কৰি চাওঁ আহক তে আমাৰ অপচনটোৰ পৰা অপচনসমূহৰ পৰা কোনটো শুদ্ধ হ'লে তেতিয়া আমি গম পাম এতিয়া তাৰ পাছৰ শব্দটো কি লিখিছে CLER আৰু K এটো শব্দ মই লিখি ললো অলপ সৰুকৈ লিখি ললো তেতিয়া আপোনাক বুজাবৰ কাৰণে সহজ হ'ব তে C টো আমাৰ কেই নম্বৰত থাকে C টো থাকে আমাৰ 3 নম্বৰত থাকে যেহেতু তে ইয়াৰ লগত আমি যোগ কৰিম কিমান 4 যোগ কৰিব লাগিব তে আমি যদি ইয়াত যদি আমি 4 এটা যোগ কৰি পেলাই যদি আমি পাতো কিমান হ'ব 7 হ'ব গম পালে নে 3 লগত যদি আমি 4 যোগ কৰো কিমান হ'ব 7 হ'ব এটা 7 নম্বৰ লেটাৰ আমাৰ কি 7 নম্বৰ লেটাৰটো হৈছে আমাৰ G এনে ধৰণে পাতিব এতিয়া আমি ইয়াত কিমান আছে L আছে L টো কিমান নম্বৰত থাকে L টো থাকে আমাৰ 12 নম্বৰত থাকে এতিয়া এই 12 লগত আমি কিমান যোগ কৰিব লাগিব 4 এটা আমি ইয়াত কি কৰিম যোগ কৰিম এতিয়া 12 লগত যেতিয়া আমি 4 এটা যোগ কৰিম কিমান নম্বৰ পাম 16 নম্বৰত পাম তে এই 16 নম্বৰ লেটাৰ আমাৰ কোনটো 16 নম্বৰ লেটাৰটো হৈছে আমাৰ P এনে ধৰণে আপোনালোকে পাতিব এতিয়া E টো আমাৰ কিমান নম্বৰ থাকে E টো থাকে আমাৰ 5 নম্বৰত এতিয়া এই 5 ৰ লগত যেতিয়া আমি 4 এটা যোগ কৰো কিমান হ'ব 9 হ'ব তে 9 নম্বৰ লেটাৰ কোনটো 9 নম্বৰ লেটাৰ হৈছে I এনে ধৰণে পাতিব তে R টো আমাৰ কিমান নম্বৰত থাকে R টো থাকে আমাৰ 18 নম্বৰত এই 18 লগত যদি আমি 4 এটা যোগ কৰো কিমান হৈ যাব 22 হৈ যাব নহয় জানো তে এই 22 নম্বৰ লেটাৰ আমাৰ কোনটো 22 নম্বৰ লেটাৰ হৈছে আমাৰ V এনে ধৰণে পাতিব আৰু K টো আমাৰ কিমান নম্বৰত থাকে K টো থাকে আমাৰ 11 নম্বৰত নহয় জানো তে এই 11 ৰ লগত আমি যদি 4 এটা যোগ কৰো কিমান হৈ যাব 11 ৰ লগত 4 যোগ কৰিলে আমি পাম 15 পাম তে 15 নম্বৰ লেটাৰ কোনটো 15 নম্বৰ লেটাৰ হৈছে O
এতিয়া এনেধৰণে পাতি দিলোঁ এতিয়া আমাৰ কোড ভাষা কোনটো পালোঁ GPIV আৰু O এতিয়া কোনটো অপশ্যনত আছে যদি আপোনালোকে চাই অপশ্যন নম্বৰ চি দিয়া আছে GPIV আৰু O এতিয়া অপশ্যন নম্বৰ চিটো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ আশা কৰোঁ বুজিব পাৰিলে এইটো প্ৰশ্ন এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়ো এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মন দি চাব যে ইয়াত প্ৰশ্নটো কি কৈছে যদি DER কোড 12215 হয় আৰু HIGH ৰ কোড 5645 হয় তেন্তে HEEL অৰ্থাৎ হিলৰ কোড ভাষাটো আমাৰ কি হ'ব ইয়াৰ কোডটো আমি কেনেধৰণে উলিয়াম প্ৰথমে আপোনালোকে কি কৰিব ইয়াত আমাৰ অলৰেডি দুটা দি ৰাখিছে এই দুটানো কেনেধৰণে পাতিছে আমি তাক উলিয়াই ল'ম তাক উলিয়াই ল'লেহে আমি তাৰ যোনটো আমাৰ কোড উলিয়াব দিছে তেতিয়া আমি এই কোডটো কম সময়ৰ ভিতৰতে উলিয়াব পাৰিম প্ৰথমতে আমি ইয়াৰ কেনেধৰণে দিয়া হৈছে কনচেপ্টটো আমি বুজি লওঁ আহক এতিয়া ইয়াতো আমি কি কৰিব লাগিব লেটাৰৰ আমি নাম্বাৰসমূহ নোট কৰি যাব লাগিব যিহেতু ডি দিয়া আছে তাৰ তলত আছে ই তাৰ তলত আছে ই আৰু আছে আৰ এনেধৰণে পাতিলোঁ এতিয়া ডিটো আমাৰ কিমান নম্বৰত থাকে ডিটো থাকে আমাৰ 4 নম্বৰত ইটো থাকে আমাৰ 5 নম্বৰত ঠিক আছে আৰু এটা ই আছে আমি আৰু এটা 5 দি দিলোঁ আৰু আৰটো থাকে আমাৰ 18 নম্বৰত এনেধৰণে পাতিলোঁ পাতাৰ পিছত আপোনালোকে কি কৰিব ইয়াৰ লগত আপোনালোকে কি কৰিব এটা 3 এটা মাইনাছ কৰি দিব 4 পৰা 3 মাইনাছ কৰিলে কিমান পাম 1 পাম নহয় জানো এতিয়া 5 আছে 5ৰ পৰা যদি আমি যদি 3 এটা যদি মাইনাছ কৰি দিওঁ কিমান পাম 2 পাম নহয় জানো এতিয়া তলত আৰু এটা 5 আছে অৰ্থাৎ ইয়াতো যদি আমি 3 এটা মাইনাছ কৰি দিওঁ ইয়াতো আমি 2 পাম 2টো মই পাতি দিছোঁ এনেধৰণে আৰু 18 আছে 18 পৰা যদি আমি যদি 3 এটা যদি বিয়োগ কৰি দিওঁ কিমান হ'ব 15 পাম বুজিব পাৰিলে এনেধৰণে 15 পাম এতিয়া এই কোডখিনি যদি আমি এনেধৰণে লিখি দিওঁ 1 2 2 1 আৰু 5 এতিয়া 1 2 2 1 5 আপোনালোকে চাই প্ৰথমটো আমাৰ যোনটো কোড দিয়া আছে আমাৰ কোডটো আমি এনেধৰণে দিয়া হৈ আছে আমি এনেধৰণে এই কোডটো পালোঁ বুজিব পাৰিলে কেনেধৰণে আমাৰ কোডটো দিয়া আছে 3 আমি মাইনাছ কৰি দিলোঁ গোটেইকেইটাৰ পৰা 3 মাইনাছ কৰি আপোনালোকে এনেধৰণে এই কোডটো উলিয়াব পাৰিব বুজিব পাৰিলে এতিয়া পাছৰটো আপোনালোকৰ কাৰণে কৰি দিছোঁ তেতিয়া আপোনালোকে আৰু অকণ ভালদৰে বুজিব পাৰিব এতিয়া মই আপোনালোকক পাতি পেলাই দেখাইছোঁ যিহেতু HIG আৰু H এনেধৰণে পাতিলোঁ এতিয়া Hটো আমাৰ কিমান নম্বৰ লেটাৰ Hটো আমাৰ 8 নম্বৰ লেটাৰ ঠিক আছে এতিয়া Iটো কিমান নম্বৰ Iটো আমাৰ 9 নম্বৰ লেটাৰ Gটো আমাৰ কি নম্বৰত থাকে 7 নম্বৰত থাকে Hটো আমাৰ থাকে 8 নম্বৰত থাকে ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি কৰিম 3 এটা মাইনাছ কৰি গৈ থাকিম গোটেইকেইটাতে আমি কি কৰিম 3 এটা মাইনাছ কৰি দিম এতিয়া 8ৰ পৰা যদি 3 যায় কিমান থাকিব 5 থাকিব ইয়াত 8 এটা আছে ইয়াতো মই একেবাৰে ইয়াতো 5টা পাতিয়ে দিলোঁ ঠিক আছে এতিয়া 7 আছে 7ৰ পৰা যদি 3 যায় কিমান হ'ব 7ৰ পৰা 3 গ'লে আমি পাম 4 পাম এতিয়া 9 আছে 9ৰ পৰা যদি 3 যায় কিমান হ'ব 6 হ'ব এতিয়া আমি ইয়াৰ কোডটো কিমান পালোঁ 5645 এনেধৰণে কোডটো পালোঁ বুজিব পাৰিলে যিমানখিনি আপোনালোকে লেটাৰসমূহ আছে লেটাৰৰ যিখিনি এগেইনষ্টৰ যিটো নাম্বাৰ হয় এই নাম্বাৰৰ পৰা কি কৰিব মাইনাছ আপোনালোকে কি কৰিব 3 এটা কৰি দিব মাইনাছ 3 কৰিলে ইয়াৰ আমাৰ কোড ভাষাটো আমি এনেধৰণে পাই আছোঁ বুজিব পাৰিলে এতিয়া যিটো আমাৰ কোড উলিয়াব দিছে আমি সেইটো পাতোঁ আহক এতিয়া আমাৰ কোডটো পাতোঁ আমি এনেধৰণে HE আৰু L এতিয়া Hটো আমাৰ কিমান নম্বৰ লেটাৰ Hটো আমাৰ 8 নম্বৰ ইটো আমাৰ 5 নম্বৰত এইটো আমাৰ ই আৰু এটা আছে 5 এটা আমি পাতি দিলোঁ L এটা আছে L আমি কিমান নম্বৰত থাকে Lটো আমাৰ 12 নম্বৰত থাকে এতিয়া ইয়াৰ গোটেইকেইটাৰ পৰা আমি কি কৰিম 3 এটা আমি মাইনাছ কৰি দিম এনেধৰণে এতিয়া 8ৰ পৰা 3 গ'ল কিমান থাকিব 5 পাতিলোঁ এতিয়া 5ৰ পৰা 3 গ'ল কিমান থাকিব 2 আৰু এটা 5 আছে ইয়াৰ পৰাও 3 গ'ল ইয়াৰ পৰাও 2 পালোঁ এতিয়া 12 আছে 12ৰ পৰা 3 গ'ল কিমান থাকিব 9 থাকিব নহয় জানো এতিয়া আমি কিমান পালোঁ কোড 5229 এতিয়া 5229 কোনটো অপশ্যনত আছে যদি আপোনালোকে চাই অপশ্যন নম্বৰ চিত আছে এইটো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ গম পালে কেনেধৰণে ইয়াৰ এনসাৰটো উলিয়াব লাগে আপোনালোকে কি কৰিব -3 কৰি আপোনালোকে এনেধৰণেও আপোনালোকে প্ৰশ্নসমূহৰ উত্তৰ অতি সহজতে উলিয়াব পাৰে সেয়ে এতিয়া আপোনালোকে যদিহে চাই মই ইয়াত 5টা কুৱেশ্যন আপোনালোকক কমপ্লিট কৰালোঁ কিন্তু এই 5টা আপোনালোকৰ কি হৈছে পদ্ধতি কিছুমান বেলেগ প্ৰথমতে আপোনালোকে কেনেধৰণে উলিয়াইছিলোঁ বা এই লাষ্টটো মই কেনেধৰণে উলিয়ালোঁ এনেধৰণে কোডিং ডিকোডিঙৰ আপোনালোকৰ বহুতখিনি পদ্ধতি থাকে সেয়েহে আপোনালোকে যিমান পাৰে কোডিং ডিকোডিঙৰ প্ৰেক্টিছসমূহ সঘনাই কৰি থাকিব
এক্সামসমূহত বেছিকৈ কোডিং ডিকোডিঙৰ ওপৰতে দেখা পোৱা যায় সেয়েহে আপোনালোকে কোডিং ডিকোডিঙৰ ওপৰতে বেছিকৈ আপোনালোকে কুৱেশ্যনসমূহ চাব বা বেছিকৈ আপোনালোকে প্ৰেক্টিছসমূহ কৰিব এতিয়া আপোনালোকৰ কাৰণে এটা কুৱেশ্যন লৈ আহিছোঁ মই এই কুৱেশ্যনটো আপোনালোকে এনসাৰটো আপোনালোকে কমেণ্ট কৰি জনাব যিহেতু আপোনালোকে চাওক ইয়াত এটা শব্দ লিখা আছে শব্দটো এগেইনষ্টত আপোনালোকে এটা নম্বৰ দিয়া আছে অৰ্থাৎ এইটো কোড ভাষাটো দিয়া আছে কোড নম্বৰ এই ঠিক আৰু এটা আপোনালোকক কোড এটা দিয়া আছে তে এই কোডটো আপোনালোকে কেনেধৰণে পালে GOAT কেনেধৰণে 45 হ'ল আৰু COAT কেনেধৰণে 41 হ'ল এতিয়া আপোনালোকে এইটো আপোনালোকে কোডটো আপোনালোকে উলিয়াই দিব লাগে যে BOAT ইয়াতনো প্ৰশ্নবোধক স্থানতনো কিনো বহিব আপোনালোকে এই এনসাৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব যে ইয়াত প্ৰশ্নবোধক স্থানত কি বহিব বা কিমান নম্বৰ আপোনালোকে বহিব যদি আপোনালোকে নোৱাৰে মই আপোনালোকক নেক্সট ভিডিঅ'টো আপোনালোকক এই কুৱেশ্যনটো এনসাৰ জনাই দিবৰ কাৰণে চেষ্টা কৰিম যদিহে ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে ভিডিঅ'টো এটা আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলত যদি এনে ধৰণৰ ভিডিঅ'সমূহ চাই আছে আগলৈ যদি এনে ধৰণৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিলৈ মই বিদায় লৈছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত ধন্যবাদ জয় আই অসম